গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ দেখিবলৈ পাইছে। ৰাতিপুৱাৰ সময় 5:45 আৰু ইয়াতে দেখিছে কেনেকৈ শীত পৰি আছে, বহুত বেছি শীত পৰি আছে ইয়াতে। আজি 4-5 দিনৰ পৰা ইমান বেছি, আজি সকলোতকৈ বেছি শীত পৰিছে। আৰু ইয়াত যে আপোনালোকে দেখিবলৈ পাইছে এই ওখ ঠাইখিনি, মাটিখিনি, ইয়াতে ছাগলীৰ মাংস কাটে। ইয়াত দেখিছে সেইফালে কাটিছে, প্ৰতিদিনে কাটে, অকল শনিবাৰ আৰু মংগলবাৰে নাকাটে, কাৰণ ইয়াতে বজাৰ বাৰ, সকলোৱে বজাৰত যায় শনিবাৰ আৰু মংগলবাৰে। আৰু ইয়াত যে দেখিছে দোকানত ভিৰ, এইটো হৈছে খোৱা পানীৰ দোকান, খোৱা পানীও লৈ যায় আৰু গাড়ীও চাফ কৰি দিয়ে। আজি বহুত বেছি গাড়ী ধুবলৈ আহিছে ৰাতিপুৱা। শীত পৰি আছে, ধোৱা নিচিনা দেখিছে, তথাপি ইমান ৰাতিপুৱাই দোকান, সকলোবোৰ দোকানেই খুলিছে। আৰু দেখিছে কেনেকৈ মানুহৰ ভিৰ। দেখিছে এইখন হৈছে মন্দিৰ, ইয়াতে এইখিনি ঠাইত ৰামনগৰ বুলি কয়। ৰাতিপুৱা মন্দিৰ খুলিছে, ইয়াত দোকান ল'ব বিচাৰিছে, মানে এনেকৈ গাড়ী ধোৱাৰ ভিৰ, কাৰণ ইয়াতে আজি হৈছে বিশ্বকৰ্মা পূজা, সেইকাৰণে এনেকৈ সকলোৱে ইমান ৰাতিপুৱা আহিছে। 5 বজাৰ পৰাই বোলে ইয়াতে এনেকৈ দোকান খুলিছে। আৰু মানে মেইন বজাৰ ইয়াতে। মই এনেকৈ খোজকাঢ়ি আহি পাই গ'লোঁ, আৰু মই যাম এতিয়া এইফালে। আৰু ইয়াতে দেখিছে, ইয়াতে লিখা আছে, দেখা পাইছে আপোনালোকে, বেডমিণ্টন। ইয়াতে ৰাতিপুৱা 5 বজাৰ পৰাই বেডমিণ্টন খেলা আৰম্ভ হৈ যায়। আৰু ফাইনেলি মই আহি গ'লোঁ ইয়াতে। মই খোজকাঢ়ি আহি পালোঁৱেই, আৰু আমাৰ ধুনু আৰু তেওঁৰ পাপা এতিয়াও আহি পোৱা নাই। দেখিছে কিমান মানুহৰ ভিৰ ৰাতিপুৱাই। এইফালে এটা ছেট ব্যায়াম কৰিবলৈ, আৰু সেইফালে এটা দুটা। আজিলৈ সিমানেই, বাই বাই, টাটা।